We want no este, no este. हमें este देना होगा। इसका प्यारा होगा। We want we want justice. আমার কামাখ্যা প্রসাদ তাছা পল্লৱ লোচন দাস আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ আমি প্ৰতিকৃতি দাহ কৰিলোঁ। আৰু চৰকাৰক এইটোৰ কাৰণে মানে দাহ কৰাৰ এই কাৰ্যসূচী লোৱা হৈছে যে তেওঁলোকে সংসদত আমাৰ সাংসদ হিচাপে তেওঁলোকক পঠিয়াই দিয়া হৈছে, কিন্তু তেওঁলোকে মানে আজি নিমাত, তেওঁলোকে আজি আদিবাসীৰ জনজাতিকৰণৰ ক্ষেত্ৰত নিমাত হৈ তেওঁলোকে মানে তাতে মানে আৰাম কৰাৰ কাৰণে এটা ৰাজভোগ কৰাৰ কাৰণে তেওঁলোকে মানে প্ৰতিনিধি হৈছে। গতিকে তেওঁলোকে যে চাহ শ্ৰমিকৰ ল'ৰা বুলি নিজকে পৰিচয় দি আহিছে, চাহ শ্ৰমিকৰ মানে নিজে পুত্ৰ হিচাপে তেওঁলোকে নিজে কেতিয়াবা মানে মন্তব্য কৰি আহিছে, এইটো আমি ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকক সকীয়াই দিছোঁ যে তেওঁলোকে যদি সাংসদত এনেকুৱা নিমাত হৈ থাকে তেতিয়াহ'লে আমি আগন্তুক দিনত তেওঁলোকৰ বিৰুদ্ধে জংগী আন্দোলন কৰিম আৰু তেওঁলোকৰ বিৰুদ্ধে মানে তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে আমি সাজু। চৰকাৰক এটাই আহ্বান জনাব বিচাৰিছোঁ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যে আমাক যি প্ৰতিশ্ৰুতি দিছিলে জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে এতিয়ালৈকে পূৰণ কৰাত ব্যৰ্থ হৈছে। গতিকে বিজেপি চৰকাৰ সকীয়াই দিব বিচাৰিছোঁ যে যদি সঁচাকৈ সদিচ্ছা আছে তেতিয়াহ'লে অতি শীঘ্ৰে আদিবাসীসকলৰ জনজাতিকৰণ বিল উত্থাপন কৰক আৰু অতি শীঘ্ৰে জনজাতিকৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আজি কেন্দ্ৰীয় মন্ত্ৰী আমাৰ ৰামেশ্বৰ তেলী পুতলিকা দাহ কৰিছোঁ, যিহেতু আদিবাসীৰ জনগোষ্ঠীৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰি আহিছে আৰু আদিবাসীৰ ভোটেৰে তেওঁলোকে জয়যুক্ত হৈ আজি সাংসদ হৈ আছে, কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে। পল্লৱ লোচন দাস ডাঙৰীয়াও নিজে তেজপুৰৰ পৰা মানে সাংসদ হৈ আছে আৰু কামাখ্যা প্ৰসাদ তাছা যোৰহাটৰ পৰা সাংসদ হৈ আছে। তেওঁলোকে আজি নিমাত, তেওঁলোকে আদিবাসীৰ উন্নয়নৰ কাৰণে সামগ্ৰিক উন্নয়নৰ কাৰণে আজি নিমাত হৈ আছে, যাৰ ফলত আজি আমি তেওঁলোকৰ পুতলিকা দাহ কৰি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ আৰু তেওঁলোকক মানে এই দাহ কাৰ্যসূচীৰ জৰিয়তে আজি আহ্বান জনাব বিচাৰিছোঁ যে যদি সঁচাকৈ আদিবাসীৰ তেওঁলোকে পুত্ৰ হয় তেতিয়াহ'লে তেওঁলোক সাংসদত মাত মাতক আৰু আদিবাসীৰ উন্নয়নৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ, অসমত যি ৰাজনীতি কৰিছে আমি দেখিবলৈ পাইছোঁ কিছুদিনৰ কাৰণে যে আমাৰ আদিবাসী ওৰাং মুণ্ড চান্তাল খাৰিয়াসকলক জোৰ জবৰদস্তি চাহ জনগোষ্ঠীৰ নামেৰে প্ৰমাণপত্ৰ দিয়াৰ কাৰণে ব্যৱস্থা তেওঁলোকে মানে চৰকাৰৰ পৰা আহ্বান জনাইছে বা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে একাংশ সাংসদ বিধায়কসকলে উঠি পৰি লাগিছে। গতিকে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ আদিবাসীৰ নিজস্ব পৰিচয় আছে, বৈশিষ্ট্য আছে, তেওঁলোকক জোৰ জবৰদস্তি কোনো পধ্যে মানে চাহ জনগোষ্ঠী হিচাপে সন্নিৱিষ্ট কৰিব নালাগে আৰু অতি শীঘ্ৰে তেওঁলোকক মানে এই কাৰ্যৰ পৰা বিৰত থকাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু যদি এনেকুৱা বাৰম্বাৰ এনেকুৱা উত্থাপন কৰে তেতিয়াহ'লে আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।